हेलो एवरीवन आमार चेनेल आन एटी भिडिओ आपनाल सकलोके स्वागतम जनाइছোঁ আৰু এতিয়া গৈ আছোঁ মাহঁতৰ ঘৰলৈ কাৰণ আজি মাহী আহিছে মাহী মহা আৰু মোৰ ভন্টি কেজনী আহিছে বহুত দিনৰ মূৰত আসলে তাহাঁতক আজি লগ পাম গতিকে এতিয়া গৈ আছোঁ মাৰ ঘৰলৈ ভিডিওটো সকলোকে চাই থাকিব কৈ দিয়া খানাৰ ওপৰত ৰিভিউ এটা দি দিয়া মাজু বাইদেউ লুকু বাইদেউ বৰ ধুনীয়াকৈ মাছৰ টেঙা আঞ্জা বনাইছে চিকেন বনাইছে তাৰপিছত পটল ফ্ৰাই বনাইছে ঠিকে আছে বাৰু আপোনাক কেনেকুৱা লাগিছে আপুনি এটা কৈ দিয়ক ৰিভিউ এটা দি দিয়ক বহুত টেষ্টি হৈছে ভাল বনাইছে ইমান ভাল আইটেমছ বনাইছে ওকে ঠিক আছে সঞ্জনা কেনেকুৱা হাই খাই পোৱা নাই বুলি ইমান টেষ্টি কৈছে আৰু মাহীহঁতক আচলতে আজি মই প্ৰায় 2 বছৰমানৰ মূৰত লগ পাইছোঁ বুলি ক'ব লাগিব কাৰণ মাইনা সৰু থাকে কাৰণে মই লগ পোৱাই নাই বহুত দিন আচলতে যেতিয়া মাহী শিৱসাগৰ আহে কম সময়ৰ কাৰণে আহে মহা যিহেতু বিজি থাকে গতিকে সিমান লগ পোৱাই নহৈছিল 2 বছৰমান কিন্তু আজি খবৰটো পাই লগালগ গুচি আহিছোঁ মাহী অহাৰ খবৰ কি কাটিছে এটো কি ম্যাঙ্গো তোমার ফেভারিট নেকি ভাল পাওঁ দিয়া ভাল পোৱা খাই ইন্দে অকমান খাবা মিঠা নে খোৱাচোন মিঠা হয় নে নহয় চোৱাচোন মিঠা নে হয় ন খোৱা আৰু এতিয়া ভাত পানী খাই হৈ গ'ল মাহীহঁত যাবলৈ ওলালে তাইক লৈ যাওঁ নি লৈ যা যাই নলমাবি দেই যাওঁ ব'লা যেন কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত টাইমৰ পিছত আহিছো তোমাক ইমান টাইমৰ পিছত লগ পালো বহুত ভাল লাগিছে বহুত বছৰ পাছত ন মই বহুত বছৰ পিছত লগ পাইছো ন হয় না আৰু এতিয়া কৈ দিয়া সাবস্ক্ৰাইব টু আवर চেনেল বুলি কৈ দিয়া আমাৰ চেনেল সাবস্ক্ৰাইব কৰিব লাগে কোৱা লাইক গুড 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 ভেৰি গুড ক্লাব কৰা তুমি ক্লাব কৰি দিয়া লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব ন মানে এতিয়া কথা এটা হ'ল খোলা থাকিব ষ্টেডিয়াম খোলা থাকিব যাম আৰু মিলাম আকৌ নেক্সট নেক্সট বাৰ লগ পাম আৰু I will miss you too.
ইমান মৰম এইটো যাব এইটো যাব এইটো যাব দেই এইটো মজা লাগিছে লাজ কৰিছে নি আজি যাবগে কেনে কান্দিছা নি নহয় ইও যাব লাগে কি হৈছে বাই বাই যাওঁ বাই বাই ভাল লাগিলে বাবু মানে মাতিছে বনোৱা মাংস আউটছল মাহীহঁত গ'ল এতিয়া আৰু এইফালে বাহঁতৰ গাড়ীখনত এতিয়া আমাৰ মেইন ড্ৰাইভাৰজন বহিছে মেইন ছিটত বহিবলৈ পাই পূৰা ফূৰ্তি তাই যি পাৰে চুই লৈছে চান্স পাওঁতে আৰু এতিয়া আমিও ভাত চাত খাই লওঁ তাৰপিছত ঘৰলৈ যাম আৰু ঘৰলৈ গৈ এটা স্পেচিয়েল বস্তু আছে দেখাবলৈ আপোনালোকক গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈ মানে এইবোৰ নকৰে ব'লা সেই কেলে ভাঙি দিব পটককৈ ক'ব নোৱাৰো আহা হৈ গ'ল আহা যাওঁ আহা তাই হৰ্ণটো বজাব বিচাৰিছো বজোৱা পিট কোৱা পিট আৰু এতিয়া মাহীহঁত গ'ল আৰু বাহঁতো গ'ল আৰু এতিয়া মই মাইনাক খুৱাই মেলি ল'লোঁ ভাত তাই ইমান ভাত নাখালে আচলতে অলপ কিবা কিবি খাই লৈছিলে ফল মূল আম খালে কিবা খালে তো সেইকাৰণে এতিয়া ইমান নাখালে আৰু বহুত বছৰ মূৰত আচলতে লগ পালোঁ আমি আজি প্ৰায় যেতিয়া মাইনাৰ জন্ম হ'ল মাইনাৰ জন্মৰ 2 বছৰমানলৈকেতো মই ওলোৱা নহয় ঘৰৰ পৰা তাইৰ লগতে লাগি থকা হয় কিবা কিবি তো সেইকাৰণে মাহীহঁত আহিলেও ইয়ালৈ আহিব নোৱাৰোঁ নিমিলে কিন্তু এবাৰ ডাঙৰ হ'ল গতিকে পটককৈ ঘূৰা খবৰ পাই তো ভাল লাগিল আজি বহুত বছৰ মূৰত লগ পালোঁ মাহীহঁতক আৰু এতিয়া তেন্তে ভাত চাত খাই লওঁ আৰু আমি এতিয়া ভিডিঅ'টো চাই থাকিব শেষলৈকে তুমি ক'ত আহিছোঁ ক'ত আহিছোঁ চাই দিছে অকণমান হাই কৈ দিছে বাৰু ক'ত যাবা ক'ত যাবা আছে নাযাওঁ গাড়ী আছে নহয় গাড়ী দিগদাৰ হ'ব যাবলৈ আকৌ এইফালে খোজকাঢ়োগৈ ব'লা হা নমো লক্ষীয়ে মামাম খাই আহি লওক তাৰপিছত আমি লক্ষীৰ লগত যাম হ'বনে ক'ত আমাৰ ঘৰত অঁ ক'ত সেইফালে নাযাওঁ বোকা এইফালে বোকা কি খালা আজি মামাম কি খালা কৈ দেচোন হা আৰু কি খালা আৰু কিবা জেঠাই কি দিছিলে খাবলৈ জেঠাই তোমাক আজি কি খাব দিছিলে হাতত লৈ যে খাইছিলা তুমি যে হাতত লৈ খাইছিলা টপ কৰি কি আছিলে কি খাইছিলা লক্ষী কৈ দিয়া মামু সোনকালে খাবলৈ কৈ দিয়া সোনকালে খা কৈ দিয়া যাওঁ হা আমি এতিয়া যাওঁ দেই মা বাই বহুত টোপনি কি কৈছা হয় নি বাই আৰু এইটো হৈছে মই কোৱা স্পেচিয়েল বস্তুটো এইটো হৈছে এটা খেলনা মাইনাৰ কাৰণে নতুন খেলনা আৰু আচলতে মাইনাৰ কাৰণে যেতিয়া নতুন কিবা এটা কিনো মই বহুত এক্সাইটেড হৈ থাকোঁ তাইক দেখুৱাবলৈ বহুত ভাল লাগে মোৰ আৰু আচলতে এক্সপেৰিমেণ্ট মাৰি থকা হয় মাজে মাজে খেলনাবোৰৰ লগত কাৰণ বাচ্ছাবোৰৰ খেলনাক যিমানেই যি কিনি নিদিওঁ তাহাঁতৰ আমনি লাগি যায় কেইদিনমানৰ পাছত গতিকে নতুন কিবা এটা দি থাকোঁ মাজে মাজে মনবোৰ সিহঁতৰ অলপমান ফূৰ্তি কৰি ৰাখিবলৈ যাতে কেইদিনমান অলপ কিবা এটা বস্তু ইণ্টাৰেষ্টেড হৈ থাকক তো আজি এইটো বস্তু আনিলোঁ আৰু এইটো হৈছে এটা বেবী টেণ্ট হাউচ এনেকৈ লক্ষীয়ে এটা ফিটিং কৰি আছে নিজে ফিক্স কৰি ল'ব লাগে চব দিয়া থাকে তাৰ পৰা
তো এতিয়া লক্ষীয়ে চাই ফিট কৰি আছে। তাই আচলতে 15 মিনিটমান লাগি গ'ল। তো বিচনাতে মাইনাক বহাই লৈছোঁ আৰু তাইও চাই আছে পূৰা এক্সাইটেড হৈ। তাই গম পায় বাৰু মই ফটোত দেখালোঁ। তো এয়াই সৰু বস্তু এটা, কিন্তু ভাল লাগে কেতিয়াবা এইবোৰ বস্তু সাঁচি ৰাখিবলৈ স্মৃতিবোৰ। আৰু সেয়াই, তো এতিয়া চাওঁচোন কি হয়গৈ লাষ্ট। ইফালে আমাৰ এতিয়া লক্ষীয়ে বনাই ৰেডি কৰিলে মাইনাৰ নতুন ঘৰখন। তো সেয়া ভাল লাগিছে মোৰ ঘৰৰ কালাৰটো। আচলতে মই ভাবিছিলোঁ খুব কাৰা পিংক কালাৰ আহিব বুলি, কিন্তু নাই, খুব ধুনীয়া কালাৰ এটা আহিছিল। লাইট পিংকে হয়, বৰ ডাৰ্ক নহয়। তো ধুনীয়া লাগিছে ঘৰটো, আৰু মাইনাও বিৰাট এক্সাইটেড হৈ গৈছে ঘৰটো দেখা পাই। কেনেকুৱা লাগিছে ঘৰটো? হা, মজা লাগিছে। কেনেকুৱা লাগিছে ঘৰটো? মজা লাগিছে। কি কালাৰ ঘৰটো? কি কালাৰ তোমাৰ? পিংক কালাৰ। কৈ দিয়া, পিংক কালাৰ। কৈ দিয়া, বাহ ধুনীয়া লাগিছে দেই তোমাৰ ঘৰটো। লক্ষীকো মাতা আকৌ ঘৰলৈ, সোমাই দে। আইতাক মাতি দিয়া, আইতাক মাতি দিয়া। হ'ব দে, সিহঁতৰ গাত গৰম নালাগে ন সৰুতে, ইমান ঘামতো খেলি থাকিব এতিয়া। আইও 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 দিদি। আৰু ইফালে আমাৰ নতুন ঘৰ পাই একদম পূৰা ফূৰ্তি, যিমান পাৰে ঘৰটোত সোমাই ওলাই ইটো সিটো কৰি পূৰা চাই লৈছে। আৰু লাষ্টত গৈ ভাগৰ লাগিলে তাই, শুই থাকিলে। তো ঘৰৰ ভিতৰতে বোলে শুব আজি, গতিকে মই মানা নকৰিলোঁ আৰু।